Hello friends, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'ৰ বাবে স্বাগতম জনাইছো আৰু তেতিয়াহলে দেৰি নকৰো ভিডিঅ'টো ষ্টাৰ্ট কৰিব আহিছো ওপৰৰ চাদলৈ গুণগুণে কি কৈছে চাবৰ কাৰণে আজি মানে তাইক মই স্কুল পঠিওৱা নাই কিয়া স্কুল পঠিওৱা নাই মানে কি তাই পৰীক্ষাও পালেহি আৰু স্কুল আজি 12টাতে ছুটি দিব সেই কাৰণে স্কুললৈ নপঠালো তাইক মই ক'লো অকমান পঢ়গে তাই সেই ৰ'দত বহি পঢ়িম বুলি ক'লে কাৰণে ইয়াতে বহি পঢ়ি আছে আৰু মই খোপা কাপোৰ ধুলো আজি এখন ব্লেংকেট কাপোৰ ধুলো মোজা গুণগুণ পানী বটলটো এইটো দেই পানী খাবি মই যাওঁ আজি মানে পাৰ্লাৰলৈ মানুহ আহিব কেইবাগৰাকীও ফোন কৰি আছে তাকে মই ৰেডি হৈ ল'লোঁ এতিয়া প্ৰথম মই পাৰ্লাৰত কাম কৰিম ভাতটো বনাব আছে আৰু আপোনালোকেতো জানেই ন মোৰ পাৰ্লাৰখনৰ কথা মোৰ আগতে বাহিৰত আছিলে পাৰ্লাৰ কিন্তু কৰোণা সময়ত মানে মোৰ গাটো বহুত বেছিয়ে বেয়া হৈ গৈছিল সেইটো কাৰণে মই ঘৰলৈ লৈ আনিলোঁ পাৰ্লাৰখন এতিয়া মানে মোৰ কি হৈছে খুব মানে হাই ফাইকে পাৰ্লাৰ খোলা মন নাই কাৰণ মই ঘৰতে ধুনীয়াকৈ একদম কৰি মানে কি ধুনীয়াকৈ কৰি লোৱা মানে কি মোৰ যিখিনি বস্তু আছিল সেইখিনি দ্বাৰাই মই কৰি ল'লোঁ কাৰণ মই এতিয়া ঘৰখন পাইছোঁ মই ছোৱালীজনীক টাইম দিব পাৰিছোঁ সেইটো কাৰণে মই বাহিৰত এতিয়া পাৰ্লাৰ খোলা কথা ভবা নাই তথাপি বহুত ক্লাইণ্টে মানে মোক কয় আপুনি বাহিৰলৈ আকৌ আহক মানে কিছুমান এনেকুৱা হয় মানে ঘৰলৈ আহিবলৈ অকণ দিগদাৰ পায় তথাপি যিখিনি আহি আছে সেইখিনিক মই ভালকৈ কাম কৰি আছোঁ চাওঁ যদি পাৰোঁ খুলিম আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে উপায় নাই ঘৰতে কৰিম মানে মোৰ ঘৰত গৈ বেছিহে ভাল লাগিছে কাৰণ মই টাইমলি মই আগতে খানা চানা একদম খাব নোৱাৰোঁ বহুত গেছৰ প্ৰব্লেম আছিল এতিয়া ঘৰত থকা বা টাইমলি মই খানাটো বনাই খাব পাৰিছোঁ আৰু দ্বিতীয়তে মই ছোৱালীজনীক টাইম দিব পাৰিছোঁ আগতে তাইক টাইম দিব নোৱাৰোঁ এতিয়া মই ভালেখিনি সময় পাইছোঁ তাইৰ লগত মানে থাকিবৰ বাবে আৰু মা দেউতাকো অকণমান হেল্প কৰিব পাৰিছোঁ তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক কিন্তু এতিয়া যে মোৰ ক্লাইণ্ট আহিব মই আপোনালোকৰ লগত কথা পাতিব নোৱাৰিম বা ভিডিঅ' কৰিব নোৱাৰিম কাম কৰি থকা সময়ত মই অলপ দেৰিকৈ লগ পাই আছোঁ পাৰ্লাৰত কাম চাম কৰিলোঁ 5গৰাকীমান আহিছিলে কাম বন কৰিলোঁ কৰি পেলাই কাপোৰযোৰ সলাই দিলোঁগৈ বেয়া লাগে যে এতিয়া ভাত বনাই আছোঁ প্ৰথমে একাপ চাহ খাই লৈছোঁ গুণগুণে মই আজি মানে মাহঁত নাই মই ক'বলৈ পাহৰিলোঁ মাহঁত যোৰহাট গৈছে তাৰপিছতে ভতিজাজনীয়ে চাহ নাখাওঁ বুলি ক'লে তাই আৰু আমি দুজনীহে আছোঁ ভাতটো বনাই লওঁ লগ পাই আছোঁ এয়া আমি ভাত খাই লওঁ এইটো ডিমৰ কাৰীটো দালি অকণমান লৈ লৈছোঁ ইমান খাবলৈ মন নাযায় এইটো কচু পিটিকা আৰু বুট ভাজি আমি তেতিয়াহ'লে খাই লওঁ ফ্ৰেণ্ডছ অথনি ভাত পানী খাই অকণমান ৰেষ্ট লৈ পেলাই এতিয়া অকণমান এনেই ওলাই আহিছোঁ তাৰপিছতে ক্লাইণ্টটো আহিলে বহুতখিনি পিছবেলা অকণমান ওলাই আহিছোঁ আৰু সন্ধিয়া লাগিব অলপ পিছতে ইমান ধুনীয়া চাওকচোন ৰাস্তাটো মই আপোনালোকক গৈ থকা ভিডিঅ' দুটামান বনাইছোঁ আপোনালোক দেখুৱাই আছোঁ ৰ'ব ঘৰত গৈ লগ পাই আছোঁ ফ্ৰেণ্ডছ ফুৰি আহিলোঁ আহি পেলাই এতিয়া ইভিনিং সদায় খোজকাঢ়িব যাওঁ এতিয়া খোজকাঢ়িব যাম তাৰ আগতে মই চাহ একাপ বনাই লওঁ আৰু চাহৰ লগত মই এটা বনাম আপোনালোকক দেখুৱাই আছোঁ বলক কেনেকৈ বনাইছোঁ ইয়াত মই প্ৰথমতে ডিম দুটা দি লৈছোঁ আৰু কেপচিকাম আৰু পিঁয়াজ মিহি মিহিকৈ কাটি পেলাই এনেকৈ লৈ লৈছোঁ আৰু নিমখ চিমখ দি ধুনীয়াকৈ তাৰপাছতে চাই থাকক এয়া আমাৰ আজি স্নেক্স হৈ গ'ল এতিয়া আমি চাহৰ লগত খাম আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই